নমস্কাৰ, মই টিনাশ্ৰীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। যিহেতু আমৰ বতৰ, এয়া মিঠা আম হয়, এয়াও খালোঁ আৰু লগতে আনিছিলে পকা আম, এয়াও খাই লৈছোঁ। আমৰ বতৰ আমটো নাখালে নহ'ব ন, সেইকাৰণে খাই লৈছোঁ। আৰু ভাত খাবৰ সময় হ'ল। এয়া হ'ল কঁঠালৰ মুচি ভাজি আৰু এনা এজনী ঘৰৰ পৰা দি পঠিয়াইছিলে। এয়া হয় কাঠফুলা আৰু এইফালে দাইল লৈছোঁ আৰু ভাত কেৰেলা আলু ফ্ৰাই কৰিছিলে, সেয়াই তেনেকৈ ভাত খাই ল'লোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিব পৰাই নাই, মানে বৰষুণ দি আছে ন, কৰিবলৈ মনে যোৱা নাই। বতৰটো ঠাণ্ডা, শুই আছিলোঁ, শুই উঠিছোঁ এতিয়া 12:30 বাজিলে। শুই মেলি উঠিছোঁ, ভাবিলোঁ এতিয়া ষ্টাৰ্ট কৰোঁ। আৰু এফালে যাবলৈ লৈছোঁ, কাপোৰ দুযোৰমান চিলাবলৈ দিবগৈ লাগে, মানে বহুত দিন হ'ল কিনি থোৱা, চিলাবলৈ দিয়াই নাই। সেই তাকে ভাবিছোঁ আজি লৈ যাওঁ আৰু আপোনালোকেও দেখাওঁ কেনেকুৱা কি কথা। কাপোৰ দুযোৰ উলিয়াই ল'লোঁ। এযোৰ বহুত দিনতে অনা হয়, অৰ্ডাৰ দি কিনা, আৰু এযোৰ গিফ্ট পোৱা। অলপমান মেলি দেখাই দিছোঁ। আৰু এযোৰ গিফ্ট পোৱা আছিলে, খুৰীজনীয়ে দিছিলে মোক, আৰু সেইকাৰণে দুযোৰ ভাবিছোঁ চিলাবলৈ দি দিওঁ, কাৰণ কেতিয়াবা লাগে ন, সেইকাৰণে দুযোৰ উলিয়াই লৈছোঁ। বাহিৰত দি আছে বৰষুণ, দেখিছেনে এইফালে। আৰু ভাইটিয়ে দিছে একণ মেগী, অকণমান দিছে মোক, আৰু মই এইফালে এতিয়া খাম আৰু এইকণকে। বাৰু ডাৱৰীয়া বতৰ আপোনালোকৰ কেনেকুৱা গৈছে দিনবোৰ? ক'ৰবাত ওলাই যাব পাৰিছেনে নাই জনাবচোন দেই। অলপ পাছতে আন্ধাৰো হ'ল আৰু ভণ্টিয়ে মই বহি আছোঁ। তাই কিবা খাবলৈ আৰম্ভ কৰিছে। তাই এয়া খাই আছে অকলে অকলে, দেখিছেনে, মোকতো দিয়াই নাই। আৰু এইবোৰ গাখীৰ লৈছে, তাৰপিছত হৰলিক্স লৈ লৈছে, আৰু মই খাম চাহ। আমি দুজনী এতিয়া খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। অলপ পিছতে দেখিছেনে কিমান বৰষুণ দি দিলে, আৰু আন্ধাৰো হৈ আহিলে, বৰষুণো দি দিছে। ইফালে আকৌ তাইৰ নাচ। অলপ সময়ৰ পিছতে আমি গ'লোঁ দোকানলৈ বুলি ওলাই গ'লোঁ। মা আৰু মই গৈছিলোঁ, অলপমান বজাৰো কৰিবলগীয়া আছিলে, আৰু আমি আহোঁতে লৈ আহিলোঁ মাংস লৈ আহিলোঁ এয়া। আৰু এইফালে ভাত খাবৰ হ'লেই, এয়া ডিম, মাংস, আৰু এইফালে দাইল আৰু ভাত লৈ লৈছোঁ, আৰু ভাত খাই লওঁ। বৰষুণ এৰাই নাই, এটোপ পৰিয়ে আছে, গোটেই বোকা দেখিছেনে, আৰু এইফালে গৰুজনীও সোমালে। ডাৱৰীয়া বতৰ, সেইকাৰণে দুটামান গৰম গৰম পিঠা বনাই লৈছোঁ খাবলৈ। ডাৱৰীয়া বতৰ হ'লেও অকণমান ওলাই যাওঁ, কাম এটা আছে, আৰু মই ক'ত যাওঁ আপোনালোকৰ লগতে ব'লক। অলপ আগত ফুৰি কৰি আহিলোঁ, আৰু এতিয়া আহিলোঁ খুৰী এজনী ঘৰলৈ। ভাত খাবলৈ নিমন্ত্ৰণ কৰিছিলে, আৰু কি কি খাওঁ আপোনালোকে চাই যাব দেই। এইফালে লোকেল মুৰ্গীৰ মাংস বনাবলৈ আৰম্ভ কৰিলে। খুৰী এজনীয়ে বনাই আছে, আৰু এইফালে আদা নহৰু পিচি লৈছে আৰু বস্তুবোৰ যোগাৰ কৰি লৈছে। এইফালে আকৌ আইতাই আটা ঠিক কৰিছে ৰুটি বনাবৰ কাৰণে। এয়া আইতা হয়, আগতে ভাগৱতলৈ যোৱা ভিডিঅ' এটাত দেখিছিলে নিশ্চয়। আৰু এয়া খুৰীয়ে বনাই আছে মাংস, আৰু মই চাই আছোঁ বহি। এইফালে আকৌ আমাৰ টিকলিজনীয়ে লিখিছে। ভাবি আছিলোঁ পৰীক্ষা হৈ যোৱাৰ পিছত অলপ দিন বন্ধ দিব আৰু ফুৰিবলৈ যাম ভাবি আছিলোঁ, কিন্তু দুখৰ খবৰ যে স্কুল খুলিলেই, 16 তাৰিখৰ পৰা খুলিলে, কিন্তু মই যোৱা নাই। আৰু সোমবাৰৰ পৰা যাম বুলি ভাবিছোঁ, যিহেতু বৰষুণ দিছে ৰাতিপুৱা, বৰ দিগদাৰ হয়। হ'লেও সোমবাৰৰ পৰা এডজাষ্ট কৰিব লাগিব, সেই তাৰপিছত যাম ভাবিছোঁ। আৰু ক'তো ফুৰিবলৈ নাপালোৱেই, বৰ দুখ, আৰু সেইটোৱে যাম বুলি ভাবি আছিলোঁ। ভাবিলোঁ 2 মাহ বন্ধ পাম, 2 মাহমান, আৰু তেতিয়া মই ভাবিছিলোঁ যাম ফুৰিবলৈ, কিন্তু নোৱাৰিলোঁ যাবলৈ। এতিয়া কলেজে যাব লাগিব, আৰু নপঢ়িলেতো নহ'ব। এই 2টা ছেমিষ্টাৰ নপঢ়াকৈ গ'লগৈ, আৰু এতিয়া অলপমান পঢ়িব লাগিব, যিহেতু বাঢ়ি গৈ আছে ন, সেইকাৰণে। আৰু ভিডিঅ'টো কণ্টিনিউ কৰি যাব। এইফালে ৰুটি বনায়ো হৈ গ'ল, শুকান ৰুটি 2জনমানৰ কাৰণে, আৰু এইফালে তেল দিয়া ৰুটি আমাৰখিনিৰ কাৰণে। আৰু এইফালে মাংসও লৈ লৈছোঁ, অলপমান পানী দি বনাইছে, জোল বনাইছে, মানে যিহেতু বেলেগ নাই বনোৱা, সেইকাৰণে এয়া। আৰু এইফালে চবৰ কাৰণে উলিয়াই লৈছে, আৰু এইফালে টিকলি শুই আছে। আজি অন্য এটা দিন, ভণ্টি আৰু মই ওলালোঁ কিতাপলৈ যাবলৈ। বিশেষ এটা কাম আছে, আৰু অলপ কাপোৰ, মানে তাই স্কুলৰ ড্ৰেছ কিনিব লগা আছে, কিনিম। আৰু আমাৰ লগত আপোনালোকো ব'লক, কি কৰোঁ কি নাই চাব। আৰু এইফালে ভণ্টি ওলালে, আৰু মই ওলাইছোঁ। প্ৰথম গ'লোঁ ভণ্টিৰ ইউনিফৰ্ম কিনিবলৈ, চাই আছোঁ বিচৰা মতে পোৱাই নাই, তেনেকুৱা বোলে নাপায় সেনেকৈ কৈছে। আৰু এইফালে দেখিছেনে ব্লাউজটো বৰ ভাল লাগিলে, সেইকাৰণে কৰি ৰাখিলোঁ। ভণ্টিলৈ পেণ্ট এটা কিনিলোঁ, খালি যেনিবা বৰ এটা ভাল নহয়। আৰু এইফালে গৈছিলোঁ, সেইদিনাখন বাৰ্থডে গিফ্ট দিবলৈ থাকি গ'ল, সেইকাৰণে তাইলৈও কিবা এটা কিনি লৈছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া ধুনীয়া সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে। আৰু এইখন দোকানত আকৌ এটা কথা, ইয়াত মানে 200 টকা বস্তুটো 100 টকাত দি আছে এতিয়া, মানে 50% অফ আছে বোলে। সেইকাৰণে আপোনালোকেও যাব দেই, চাৰিআলিতে আছে, কিনি ল'বগৈ কি কিনে।
তাৰপাছতে ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু দুজনে খালোঁ আইচক্ৰীম এটা তাৰপিছত একো খাবলৈ নহ'লে গাড়ী পালোঁ কাৰণে উঠি দিলোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ অন্য এটা ভিডিঅ' হ'লে লগ পোৱাৰ আশা এতিয়া বাই বাই।